হেল্ল' এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ আশা কৰোঁ সকলো বহুত ভালে আছে আৰু এয়া আজি গৈ আছোঁ চাইকেলখন লৈ এখন বজাৰলৈ বলকচোন আপোনালোককো দেখুৱাম আৰু দেখিছেনে পুৰা অকলে বিন্দাছ চাইকেলখন লৈ মই গৈ আছোঁ আৰু এইখন বজাৰখন দূৰৰ পৰা দেখুৱাব চেষ্টা কৰিছোঁ অকণমান ৰাস্তাৰ কাষতে হয় যিহেতু বজাৰখন আৰু যিহেতু চাইকেল লৈ আহিছোঁ সেই এনেকৈ থৈ ল'লোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰ হ'ব একদম সৰু বজাৰ বেছি ডাঙৰ বজাৰ নহয় ইয়াতে বিশেষকৈ শাক পাচলিয়ে পোৱা যায় সপ্তাহত দুদিন দেওবাৰ আৰু মঙ্গলবাৰে বজাৰখন বহে ইয়াতে আৰু সেইখন ঠাইক হাত খোলা বুলিও কয় আৰু ইয়াতে আহি জলকীয়া পিঁয়াজ আলু এইবোৰ লৈ ল'লোঁ ৰাতিপুৱা সময়ত বেছি মানুহ হয় আজি মোৰ আহাত অকণমান দেৰি হ'ল সেয়ে মানুহ কমেই দেখিছে আৰু এইফালে আহি খোৱা বস্তু অকণমানো লৈ ল'লোঁ মোৰ পিছে আজি বেছি বজাৰ কৰিব লগা নাছিলে দুটামান আছিলে তাকে হৈয়ে গ'ল আৰু এতিয়া ঘৰলৈ উভতি আছোঁ ইউটিউবত চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু এইফালে ঘৰত আহি মাক বজাৰৰ মোনাখন হাতত উঠাই দিলোঁ আজিলৈ ইমানেই আকৌ লগ পাম মোৰ অন্য এটি